আজি বনাম চিকেন চুপ। মোৰ ছোৱালীটোৰ কাৰণে মই এনেকৈ চুপ বনাই খুৱাওঁ। এটা পিঁয়াজ লৈছোঁ, আলু লৈছোঁ এটা, আদা নহৰু আৰু চিকেন। এয়া পিঁয়াজখিনি অলপ ভাজি ল'ম তেলত। আলুটো দি দিছোঁ। এইখিনি আদা নহৰু চিকেনখিনি দি দিছোঁ। অলপ নিমখ দিছোঁ, অলপ হালধি দিছোঁ, এইখিনি এতিয়া এনেকৈ ভাজি থাকিব লাগিব অলপ টাইম। এইখিনি ভজা হৈ গ'ল। এতিয়া পানী দিম। অলপ ধনিয়া দিম, তাৰপিছত 7টা চিটি মাৰিম। এতিয়া 7টা চিটি মাৰিম, এটাই দিলোঁ আৰু এয়া হৈ গ'ল। কেনে লাগিছে জনাব দেই।